হাতীৰ ৰচনা। হাতী এবিধ বনৰীয়া জন্তু। জন্তুৰ ভিতৰত হাতী আটাইতকৈ ডাঙৰ জীৱ। হাতীৰ দুটা চকু, দুখন বিচনীৰ দৰে কাণ, এডাল দীঘল শুৰ আছে। হাতীয়ে গছৰ পাত, ঘাঁহ, ধান, মাহ আদি খায়। কলগছ আৰু কল হাতীৰ প্ৰিয় খাদ্য। পোহনীয়া হাতীয়ে মানুহক নানা ধৰণে সহায় কৰে। হাতীৰ দুটা দাঁত আছে আৰু ইয়াৰ দাঁত বৰ মূল্যৱান। হাতীৰ দাঁতেৰে অলংকাৰ বনোৱা হয় আৰু ছালেৰে বেগ, মোনা, বেল্ট, পেটি আদি তৈয়াৰ কৰা হয়। ভাৰতবৰ্ষৰ ভিতৰত অসমতে সৰ্বাধিক হাতী পোৱা যায়। হাতী হৈছে প্ৰকৃতিৰ এক আপুৰুগীয়া সম্পদ।